ভিক্টৰ দেশক মানুহে কিয় বেয়া বুলি কয় জানেনে? কাৰণ ভিক্টৰ দেশে যে সঁচা কথা কয় সেইটো কাৰণে মানুহে তেওঁক বেয়া বুলি কয়, কিন্তু ভিক্টৰ দেশে আজি যিখিনি কথা কৈছে একেবাৰে সঁচা কথা কৈছে। আপোনালোকে যদি এই ভিডিঅ'টো চাই তেনেহ'লে আপোনালোকৰ মানে এইটো খোলা যাব যে ভিক্টৰ দাস আচলতে এজন কি হয়। বহুতে তেওঁক পাগল বুলি কয়, বহুতে তেওঁক বহুত কিবা মন্তব্য কৰি থাকে, কাৰণ তেওঁ মুখৰ ভাষাকেইটা অলপ বেয়াকৈ কয়। আৰু কিন্তু তেওঁ যিখিনি কথা মানে যেতিয়া কয় নহয় সেইখিনি সঁচাকৈ একদম মানে ভাল কথা কয়। আৰু জুবিন দাৰ ক্ষেত্ৰতো তেওঁ ভাল কথা কৈ আছিলে, যাৰ বাবে তেওঁক কি কৰিলে জেলত ভৰাই থৈ দিছিলে। এতিয়া ভিক্টৰ দাসৰ এই ভিডিঅ'টো চাওক। মই নাম ধৰি ধৰি ক'ব পাৰোঁ, এই ফকলেণ্ড সংগঠনে অকল দালালগিৰি কৰি চিণ্ডিকেটৰ পইচা খায়। সিহঁতে অকল অসমীয়া জাতিটোক গ্ৰহণ তলে গৈছে। এই সংগঠনবিলাকেই চিঞৰ বাখৰ কৰি কৰি লাজ পাইছে জয়ন্ত মল্ল বৰুৱা নামৰ গৰুটোৱে। জয়ন্ত মল্ল নামৰ গৰুটোৱে লাজ পাইছে কাৰণে কৈছে যে মিয়ালেণ্ড বনাব খুজিছে। কেলা তোৰ যদি দম আছে তই 100 কোটি টকা দি দেখা। তোৰ ছোৱালীকটো তই USA পঢ়াই আছ। জয়ন্ত মল্ল বৰুৱাৰ ছোৱালী USA পঢ়ি আছে, ঠিক আছে? USA নে কৰবাত আদাৰ কাণ্ট্ৰিত পঢ়ি আছে। যদি তোৰ কটিত ইমান দম আছে, আজমলৰ কটিত দম আছে কাৰণে ডাইৰেক্ট কৈছে 100 কোটি টকা দিম বুলি। তোৰ যদি কটিত দম আছে তই ক কেলা 100 কোটি টকা দিম বুলি। ইয়েছ নে নো? ইয়েছ নে নো? চবকে সুধিছো কথাটো সঁচা নে মিছা? আৰু কিয় ক'লে আজি আজমল ডাঙৰীয়াই দমত কৈছে যে কি কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে বোলে ক'তো কয়লা খনিয়ে নাই, কেনেকৈ এইবোৰ হ'ব পাৰে। কিন্তু য'ত যি হ'বলগীয়া আছে কৰি আছে, সেইবোৰ তেওঁলোকে ঢাকি এতিয়া ৰাজনীতিৰ নামত কি জানো? কৰি ফুৰিছে। অসম বুলিয়ে নহয়, অকল ভাৰতত চবতকে ডাঙৰ প্ৰব্লেমটো হৈছে যোন মানুহে সঁচা কথা কয়